हेलो फ्रेंड्स वेलकम टू एस लार्निंग আপোনালোকক স্বাগতম জনাইছো फ्रेंड्स আমি ডিসকাস কৰি আছিলো আসাম হাই স্কুল ডেটৰ বাবে ইন্ডিয়ান পলিটিক্যাল সিস্টেম আৰু আসামৰ পলিটিক্যাল সিস্টেমৰ ওপৰত এমসিকিউ সিরিজ ইয়াৰ আগতে আমি অলৰেডি 7টা পাৰ্টস ডিসকাস কৰিছো আপোনালোকে যদি চোৱা নাই আমাৰ প্লেলিষ্টত যাই পিনে চাব পাৰে আমি প্লেলিষ্ট বনাই দিছো ইয়াৰ লগতে আমি সায়েন্স এণ্ড টেকনলজিৰ ওপৰত গুৰুত্বপূৰ্ণ এমসিকিউ সিরিজ দি আছো EVS Economics, Indian History, Indian Geography, Assam's Geography আৰু Assamese languageৰ ওপৰত MCQ series দি আছো আমি আটাইবোৰ ভিডিঅ'ৰ প্লেলিষ্ট বনাই দিছো আপোনালোকে যদি চাব বিচাৰিছে আমাৰ প্লেলিষ্টত যাই পিনে চাব পাৰে তেন্তে আহক আজিৰ পাৰ্টটো ডিসকাস কৰিছো আজি আমাৰ 8 নম্বৰ পাৰ্ট গাঁও পঞ্চায়তৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান ইয়াৰ উত্তৰটো হ'ল 10 জন সংবিধানৰ কোনটো অনুসূচিত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হৈছে একাদশ অনুসূচিত পৌৰ নিগমৰ সৰ্বোচ্চ সদস্য সংখ্যা হ'ল 60 জন নেক্সট কোৱেশ্চন পৌৰ নিগমৰ প্ৰধানজনক কি বোলা হয় মেয়ৰ বুলি কোৱা হয় পৌৰ নিগমৰ প্ৰধানজনক পৌৰ নিগমৰ মেয়ৰৰ কাৰ্যকাল কিমান 5 বছৰ পৌৰসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান 30 জন বৰ্তমান পৌৰসভাৰ কাৰ্যকাল কিমান পৌৰসভাৰ কাৰ্যকাল হ'ল 5 বছৰ নগৰ সমিতিৰ কাৰ্যকাল কিমান 5 বছৰ গাঁও পঞ্চায়তৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান 10 জন নেক্সট কোৱেশ্চন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে ইয়াৰে উত্তৰটো হ'ল 62 বছৰ বয়সত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰে নেক্সট কোৱেশ্চন 73তম সংশোধনী মতে সকলো ৰাজ্যতে পঞ্চায়তৰ কাৰ্যকাল কিমান 5 বছৰ অসম পঞ্চায়তী ৰাজ আইন কেতিয়া পাছ কৰা হৈছিল 1994 চনত 1994 চনত অসম পঞ্চায়তী ৰাজ আইন পাছ কৰা হৈছিল স্থানীয় স্বায়ত্ত শাসনৰ গোটসমূহৰ কাৰ্যকাল কিমান 5 বছৰ হ'ল স্থানীয় স্বায়ত্ত শাসনৰ গোটসমূহৰ কাৰ্যকাল নেক্সট কোৱেশ্চন 1991 চনৰ সংশোধনী মতে গাঁও পঞ্চায়তত কিমানখন আসন অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষণ কৰা হয় ইয়াৰে উত্তৰটো হ'ল 50% 1991 চনৰ সংশোধনী মতে গাঁও পঞ্চায়তত অনুসূচিত জাতি আৰু জনজাতিৰ বাবে 50% সংৰক্ষণ কৰা হয় নেক্সট কোৱেশ্চন 1991 চনৰ সংশোধনী মতে গাঁও পঞ্চায়তত কিমানখন আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হয় ইয়াৰ উত্তৰটো হ'ল 50% গাঁও পঞ্চায়তৰ থুল কিমান 1/3 হ'ল গাঁও পঞ্চায়তৰ থুল নেক্সট কোৱেশ্চন কিমান চনৰ সংবিধান সংশোধনীৰ যোগেদি জিলা ভিত্তিক জিলা পৰিষদ গঠনৰ ব্যৱস্থা দিয়া হৈছিল 1973 চনত পৌৰ নিগমত মহিলাৰ বাবে কিমান আসন সংৰক্ষিত আছে পৌৰ নিগমত মহিলাৰ বাবে 20খন আসন সংৰক্ষিত আছে পৌৰ নিগমত অনুসূচিত জাতি আৰু জনজাতিৰ বাবে 4খন আসন সংৰক্ষণ কৰা আছে নেক্সট কোৱেশ্চন পৌৰ নিগমৰ একোটা ৱাৰ্ডত কিমান জনসংখ্যা থাকিব লাগে ইয়াৰে উত্তৰটো হ'ল 75 বছৰ থাকিব লাগে 75 জন জনসংখ্যা থাকিব লাগে পৌৰ নিগমৰ একোটা ৱাৰ্ডত পৌৰ নিগমৰ একোটা ৱাৰ্ডত 7500 মোৰ ভুল হৈ গ'ল 7500 জনসংখ্যা থাকিব লাগে পৌৰ নিগমৰ একোটা ৱাৰ্ডত কাৰেকশ্যন কৰি ল'ব নেক্সট কোৱেশ্চন পৌৰসভাৰ সৰ্বনিম্ন সদস্য কিমান 10 জন কিমান চনত অসম পৌৰ আইন মতে নগৰ সমিতি গঠন কৰা হয় 1956 চনত বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টত জিলা পৰিষদৰ সৰ্বোচ্চ সদস্য সংখ্যা হ'ল 40 জন মনত ৰাখিব বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টত জিলা পৰিষদৰ সৰ্বোচ্চ সদস্য সংখ্যা হ'ল 40 জন নেক্সট কোৱেশ্চন
বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টৰ পৰিষদত অবড়োসকলৰ বাবে কিমানখন আসন সংৰক্ষিত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 5 জন। বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টত ৰাজ্যপালে কিমানজন সদস্য জিলা পৰিষদলৈ মনোনীত কৰে? 5 জন। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বপ্ৰথম ৰাজনৈতিক দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ, আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া স্থাপন কৰা হৈছিল? 1885 চনত। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ সাংসদ হোৱা প্ৰথমগৰাকী চলচ্চিত্ৰ অভিনেতা হ'ল পৃথ্বীৰাজ কাপুৰ। এটা সৰ্বভাৰতীয় দল হ'ল সমাজবাদী দল। সমাজবাদী দল হ'ল সৰ্বভাৰতীয় দল। আৰু অসম গণ পৰিষদ, তেলেগু দেশম, আকালি এইবোৰ আঞ্চলিক দল। তেলেগু দেশম প্ৰভাৱিত ৰাজ্য অন্ধ্ৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, অসম গণ পৰিষদৰ প্ৰভাৱিত ৰাজ্য হ'ল অসম। নেক্সট কুৱেশ্যন, আকালিৰ প্ৰভাৱিত ৰাজ্য হ'ল পাঞ্জাৱ। ভাৰতত প্ৰথম অকংগ্ৰেছী চৰকাৰ গঠন হয় 1977 চনত। 1977 চনত ভাৰতত প্ৰথম অকংগ্ৰেছী চৰকাৰ গঠন হয়। 1980 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পুনৰ ক্ষমতা দখল কৰাত প্ৰধানমন্ত্ৰী হৈছিল ইন্দিৰা গান্ধী। নেক্সট কুৱেশ্যন, সন্মিলিত চৰকাৰক মৰ্চা চৰকাৰ নামেও জনা যায়, মনত ৰাখিব। সন্মিলিত চৰকাৰ দেশ গণতন্ত্ৰতহে সম্ভৱ, বহুদলীয় গণতন্ত্ৰতহে সম্ভৱ। ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ সন্মিলিত চৰকাৰৰ সূচনা হয় 1977 চনত। সন্মিলিত চৰকাৰ থকা দেশখন হ'ল জাপান। মনত ৰাখিব, সন্মিলিত চৰকাৰ থকা দেশখন হ'ল জাপান। যিকেইটা অপশ্যন দিয়া আছে মাৰ্কিন যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, চীন, ইয়াৰ ভিতৰত জাপানটো শুদ্ধ হয়। ভাৰতবৰ্ষত বৰ্তমান কি দলীয় ব্যৱস্থাৰ প্ৰচলন আছে? বহুদলীয় ব্যৱস্থাৰ প্ৰচলন আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ সাংবিধানিক গণতান্ত্ৰিক চৰকাৰৰ পদানুসাৰে তলৰ কোনটো শাৰী বা ক্ৰম শুদ্ধ? ইয়াৰে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল, প্ৰাক্তন ৰাষ্ট্ৰপতি, উপ-প্ৰধানমন্ত্ৰী। সো ফ্ৰেণ্ডছ, আজিৰ পাৰ্টত আমি ইমানখিনি ডিছকাছ কৰিলোঁ। এনেকৈ আমি পাৰ্ট ৱাইজ ডিছকাছ কৰি যাম, আৰু এক্সামৰ আগে আগে আমি সকলোখিনি পাৰ্টছৰ আমি ভিডিঅ'বোৰ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক জনাওঁ যে আমাৰ চেনেলত 2013ত হৈ যোৱা প্ৰিভিয়াছ ইয়েৰ পেপাৰৰ পেডাগজি ছেকশ্যনটো ছল্ভ কৰি দিয়া হৈছে। ইয়াৰ লগতে ইংলিছ আৰু পেডাগজি ছেকশ্যনৰ যদি আপোনালোকৰ PDF লাগে আমাক কণ্টেক্ট কৰিব পাৰে। 7002406045 এইটো নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। 7002406045 এইটো নম্বৰত আপোনালোকে কণ্টেক্ট কৰিলে আমি আপোনালোকক PDF খিনি দি দিম। সো আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।